আছে কি কৈ আছ তই মোবাইলটো দেচোন তই আদি মাত গেৰত লগাম ৰ অকল মোবাইল কাম কৰগে কাও কপালতে নিলিখা ঈশ্বৰে ভগৱান মোৰ পচন্দ যদি বোৱাৰী এনেকুৱা এতিয়ালৈকে কাপোৰ সোমাবলৈ দেখা নাই কি কৰি থাক দিনৰ দিনটো এইবোৰ বোৱাৰী কি বোৱাৰী জানো সেতিহে জানে এইটোনো কি মতাল আহিলো গাঁৱৰ এটা আহিলে চাকৰি দেখি পানি টানি টানি আনিলে মোক ঘৰৰ পৰা লোকৰ বোৱাৰীকে একদম শাহুৱে কাপোৰ চাপোৰ ধুই একদম হেৰি কৰি দিছে আমাৰ আকৌ তাৰ চিন্তা ধুই দিবহে লাগিব যাওঁ পাই ঘৰটোকে মুচি লওঁগে মই যেতিয়া ঘৰটো নুমুচা হলো একো শান্তি নাইকিয়া হ'ল মুচিয়ে লওঁগে ঘৰটো এইবোৰ বোৱাৰী অকল বহিব বোৱাৰী তই যা তই ভাত বনাগে যা হ'ব মই জানো নহয় কেনেকে মুচিব লাগে কিনো বোৱাৰী পালো এইবোৰ পাই এইবোৰ যা তই মুচি যা খা No. একো এটা কাম কৰিব নাপায় শান্তি মতে ল'ৰাটো আহিলে চব কথা লগাব লাগিব ইমান শাহুৱে অত্যাচাৰ কৰিব নাপায় তুমি বোৱাৰী উঠিলে হ'ব লাগে মাথাত নাই যে হেল্ল' কোননো জহনি মই কৰিলে ফোন ৰিচিভ নকৰে হেল্ল' এইবোৰ ডাঙৰ মোবাইল আকৌ মই হেৰিও কৰিব নাজানো নহয় থাকক দেই বেয়া হ'লে মোৰ গাতে কিবা হ'ব পাই ফোন আহিছিলে তোৰ মোবাইলটো চুলে যাব নেকি কিমানো দাবী কিনি দিম দে বেয়া হ'লে কিনি দিম দে মই বৃদ্ধ পেঞ্চনৰ পইচা কেইটা পাম না তোক কিনি দিম টেনচন নকৰিবি পদুমী ঘৰলে চিপলাংখন দিলে আজিলৈকে দিবহি পোৱা নাই এই ঘৰ মানুহ নহয়